হাই এভৰিৱান ৰিমাছ কৰ্ণাৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকক দেখাবলৈ গৈ আছোঁ মোৰ বাৰ্থডে ডেকোৰেশ্যন। আচলতে মোৰ বাৰ্থডে আহি আছে, সেইবাবে মই ভাবিছোঁ মই ঘৰতে সৰুকৈ ধুনীয়াকৈ অলপ ডেকোৰেশ্যন কৰোঁ আৰু সেইকাৰণে আনিছোঁ এয়া নেট আৰু নেটৰ মূৰটো চিলাই কৰি লৈছোঁ আৰু এইডাল আনিছোঁ এডাল ৰড আৰু তাৰ ভিতৰত মই নেটখিনি এনেকৈ ধুনীয়াকৈ সোমাই দিছোঁ। তাৰপিছত মই কিবা কিবি বহুত ভাবি চিন্তি কিবা কিবি ডেকোৰেশ্যন কৰিম বুলি লৈছোঁ আৰু সেইকাৰণে মোৰ মুখ নেদেখুৱাকৈ আজি ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু এনেকৈ নেট দুখন সোমাই দিলোঁ। তাৰপিছত অৱশেষত বিচাৰি অন্য এখন নেট পাইছিলোঁ, যিখন মই আগতে আনি থোৱা আছিলে। এইখন বগা আছিলে, এইখন অলপ স্কাই ব্লু কালাৰৰ হৈছে আৰু যিহেতু ৱালখনো স্কাই ব্লু কালাৰ, সেইকাৰণে অকণমান ধৰিব পৰাত কনফিউজন হৈ আছে। আৰু এনেকৈ মই হেঙিং কৰি দিলোঁ। ব্যৱস্থা চাব নেকি ওপৰফালে? চাওকচোন কেনেকৈ ব্যৱস্থা কৰি এইখন লগাইছোঁ। তাৰপিছত এয়া মই লাইটিং এইখিনিও ৰেডি কৰিছোঁ আৰু নেক্সট মই ভাইটিহঁত আহিলে বাকীখিনি কৰিম আৰু অহাকালি ভাইটিহঁত আহিব, তাৰপিছত দেখাইছোঁ। Happy birthday. Thank you. আৰু এয়া মোৰ ভাইটি আৰু লিচা দুয়ো কিউট কাপল আহি গ'ল আৰু মোৰ কাৰণে বহুত কিবা কিবি বস্তু আনিছে। আনবক্সিং ভিডিঅ' এটা মই ভালদৰে আপোনালোকৰ মাজলৈ লৈ আহিম আৰু এইখিনি হোৱাৰ পিছত আমি যাম বজাৰলৈকে। বজাৰতো কি লওঁ আপোনালোকক দেখাই আছোঁ বোলক। So everyone, আমি বৰ্তমান কেক ল'বৰ কাৰণে আহিছোঁ। কেক ল'বৰ কাৰণে আহিছোঁ আৰু ৰাতিৰ কাৰণে ফুল প্ৰিপাৰেশ্যন চলি আছে, কিবা কিবি ল'লোঁ আৰু আজি ৰাতি 12টাৰ পিছত কেক কাটিং হ'ব ন? বহুত ভাল লাগিব। মডেল আৰু এই আৰ্টিফিচিয়েল গোলাপ ফুল কিনিছোঁ আৰু এই ফুলখিনি অহাকালি ইভিনিং ডেকোৰেশ্যনৰ কাৰণে লৈছোঁ। তাৰপিছত আমি ঘৰলৈ আহিলোঁ আৰু আমাৰ লগত শিখাও আছিলে, তাইও বহুত হেল্প কৰিছে। থেংক ইউ শিখা, তুমি আহি ইমানখিনি হেল্প কৰি দিয়াৰ বাবে। আৰু খুব ধুনীয়াকৈ ডেকোৰেশ্যনখিনি কৰিলোঁ আৰু আপোনালোকক দেখাই আছোঁ। প্ৰথমতে আপোনালোকক দেখাই লওঁ কেক দুটা। ডাঙৰ কেকটো মই মোৰ নিজৰ বাবে আনিছোঁ আৰু সৰু কেকটো কোনে আনিছে মই আপোনালোকক কৈ আছোঁ। প্ৰথমে ডেকোৰেশ্যনখিনি চাই লওকচোন কেনেকুৱা লাগিছে, আপোনালোকে জনাব দেই কমেণ্ট কৰি। So guys, মোৰ ৰাতিৰ পুৰা চেলিব্ৰেশ্যনৰ বস্তু ৰেডি হৈ গ'ল আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ। মই আজি মানে পুৰা ফুল চেলিব্ৰিটি টাইপ ফিল লৈ আছোঁ, কাৰণ দেখাই আছোঁ। এই চব হৈছে মোৰ ফটোগ্ৰাফাৰ আমি কেমেৰা সেট কৰি লৈছোঁ মোৰ বাৰ্থডে গালৰ ফটো উঠাৰ কাৰণে। চবকেইটা মোৰ ফটোগ্ৰাফাৰ আৰু মানে মই এতিয়া পুৰা পজ দি আছোঁ আৰু দেখাই আছোঁ বাৰু চবকে। শিখা এই ধুনীয়া বেণ্টটো মোৰ কাৰণে আনিছে আৰু এইটো এতিয়া কাটিং কৰিম আৰু চবে খাম আমি। দেখাই আছোঁ আপোনালোকক। ইফালে চবে মুখ মেলি ৰখি আছে খাবৰ কাৰণে। আৰু ৰাতি 12টা বজাত কেক কাটিং হৈ গ'ল। তাৰপিছত আমি চাহ তাহ কিবা কিবি অকণমান খালোঁ। শিখাহঁতৰ ঘৰলৈকে গ'ল আৰু আমি ডেকোৰেশ্যন কৰিম অহাকালি ইভিনিঙৰ বাবে। চ' এভৰিৱান, ৰাতি 12টাত ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰি শিখা আৰু মা গুচি গ'লগৈ আৰু এতিয়া আমি অহাকালিৰ কাৰণে ডেকোৰেশ্যন কৰিম অলপমান। আৰু এয়া আৰ্টিফিচিয়েল ফুলখিনি আনিছিলোঁ যে, সেয়া এটা এটাকৈ কাটি লৈছোঁ। চ' এভৰিৱান, ৰাতি বাৰ্থডে কেক কাটিলোঁ আৰু এতিয়া বৰ্তমান আমি আছোঁ ডেকোৰেশ্যনৰ কামত লাগি অহাকালিৰ কাৰণে। আমি তিনিটাই পুৰা ফুল ৰাতি কাম চলি আছে ফুল জছত। ৰাতি বাজিছে 1:30 আৰু আমাৰ পুৰা আৰু বহুত টাইম আছে, বহুত ষ্টাৰ্ট কৰিছোঁ আমি। জাষ্ট ষ্টাৰ্ট হৈছে মাত্ৰ আৰু আপোনালোকক কালি গোটেইখিনি দেখাম। আজি ৰাতি ৰেডি কৰি থৈ দিম আৰু কালি ইভিনিং বাৰ্থডে পাৰ্টি সৰুকৈ হ'ব। চ' দেখাই আছোঁ আমি ডেকোৰেশ্যনত কি কৰোঁ, কেনেকৈ কৰোঁ, অলপ চলপ দেখাই দিম আৰু ফাইনেল ডেকোৰেশ্যন আৰু ফাইনেল গোটেইখিনি অহাকালি দেখাম। আৰু এইখিনি ডেকোৰেশ্যন বহুত কষ্ট কৰি কিউট কাপলে মোৰ বাবে কৰি আছে। আপোনালোকক এনেই অলপমান দেখাই দিছোঁ। ৰাতি ইমান দেৰিলৈকে থাকি চাহ খাবলৈ মন গৈছিলে আৰু ৰাতি চাহ খালোঁ আৰু ইফালে দিও ফটোশ্বুট কৰি আছে আৰু মই চাহ খাই আছোঁ। আৰু ৰ'ব ইয়াৰ অৱস্থা দেখাই আছোঁ। স্প্ৰেটোৰে স্প্ৰে কৰি নিজৰ মুখে চুখে সানি লৈছে, তাক চাওকচোন।